हेलो फ्रेंड्स जे बी मिक्सचार यूट्यूब चेनेলত आको एबार सकलोके स्वागतम जनाइছো। तो আজি হল আপোনাৰ 13 জানুৱাৰী, আজি হল আপোনাৰ মাঘ বিহু, ভোগালী বিহু। সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো। আৰু মই এতিয়া গৈ আছো আপোনাৰ ভোজ খাবলৈ। আমাৰ এই ঘৰৰ ওচৰতে আপোনাৰ 1 জানুৱাৰীত য'ত পিকনিক খাইছিলো লগৰগিটা তাতে আছে, মানে তাতে মাটি আছে। এতিয়া ভোজ খাবলৈ যোৱাকালি গৈ পিনে আপোনাৰ ভেলাঘৰ বনাই আহিলো। এনে সৰুকে ভেলাঘৰ বনাইছো আৰু কালি দিনটো বৰষুণ দিছে, সেইবাবে ভালকে এবাৰ আয়োজন কৰা নহল। আপোনাৰ মেজি সেজিও বনোৱা নহল, গোটেই খৰি তিতি অৱস্থা নাই। এতিয়া তাকে মাটি আছে, হেতি যাওঁ এতিয়া চাওঁ, যদি খৰি শুকালে তেতিয়া আপোনাৰ মেজি বনাম আৰু কাইলৈ ৰাতিপুৱা মেজি জ্বলাম। আজি ৰাতিটো থাকিম আপোনাৰ ভেলাঘৰত। আৰু যোৱাকালি বৰষুণত তিতি মোৰ ৰাতিটো জ্বৰ আহি আছে। समझ रहे हो ना? আছে এতিয়া টেবলেট খাই পিনে অলপ ভাল পাইছোঁ। তো এতিয়া যাওঁগৈ, তাত কি হয় চাওঁ, যদি হয় তেতিয়া আপোনাৰ মেজিক বনাম। তো আপোনালোকে চাই থাকিব প্লিজ, লাষ্টলৈকে চাব। আৰু যদি লাইক কৰা নাই প্লিজ লাইকটো কৰি দিয়ক। আৰু যদি চেনেলত নতুন আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু চাই থাকক আপোনালোকে। এতিয়া अभी मजा आएगा ना भिड़ो। बहुत डेंजर ভেলাঘৰ এইটো দেই। জীবন তামাং এইটো লাইটিঙৰ ব্যৱস্থা ৰঞ্জন চেত্ৰীয়ে সকলোকে মাঘ বিহু শুভেচ্ছা থাকিল। আপোনালোকৰ চৰকাৰে গাইডলাইন মানিব, যাতে 11টা বজাৰ পাছত আপোনালোকে নিজৰ ঘৰত গৈ ৰাতিপুৱা 3টা 4টা বজাত আহি আপোনালোকে মেজিক পালন কৰিব বুলি আপোনালোকক অসমবাসী ৰাইজক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইটো আমাৰ খুটুনা আৰু এইটো আমাৰ হেতা। রসুন, জলকিয়া, পিঁয়াজ, বিলাহী, মশলা সব রেডি। ভাত হৈ গ'ল। ভাত আজি আমাৰ এই ছাৰে বনাইছে। হেতা চক হেতা কলগছৰ হেতা কি বনিব আৰু ভাত। एक पिछाड़ जा দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি একেই ঠিকনা। কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছো ৰৈ। এতিয়া বতাহতে उरी पलखे बिसारी अनि जम्मै साथीहरूलाई चाहिँ कि माघ बिहुको फेरि मेरो तर्फबाट चाहिँ धेरै धेरै धन्यवाद छ है। हामी भने कोही इमानी जित्र प्रेस्टिज भएको तकमा चाहिँ जम्मै लकडाउनमा बेचेर खाएको होइन। आज चाहिँ अनि हामीले सानो एउटा आयोजन गरेको छ कि नानी यसो मासु भुट्ने चाहिँ हाम्रो प्रदीप नानी भुटिरहेको छ कि। प्रदीप नानी पनि दुई प्रकारको पो छ त हौ हाम्रो फेरि। एउटा चाहिँ डाक्टर प्रदीप नानी हो कि डाक्टरले चाहिँ फेरि मसला पो हालिरहेको छ हौ। मसला हाल्ने चाहिँ डाक्टर नानी हो, अर्को चाहिँ फेरि जम्मै उहाँ चाहिँ हो प्रदीप नानी हो। अनि जम्मै हाम्रो यहाँ गाउँबाट नानी पनि छ कि साथमा हो। अनि यसो च्वाचेको मासु खान्छौँ भने चाहिँ अनि भुटिको लागेको हौ हामी फेरि। हामी भनेको त फेरि अहिलेदेखिबाट फेरि च्वाचे भनेपछि त्यो फेरि परिहत्तै गर्छ है। रुको जरा सबर करो। এয়া বিহু বুলি জেওৰা লৈ আহিছে লগৰকেইটাই। এতিয়া পুৰা জ্বলাব লাগিব আৰু। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিতি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়াই।
পথাৰতে কি জানো रुको जरा सबर करो আছে দূৰণি পাহাৰতে জীৱিকা বিচাৰোতে জীৱনে কি পালে মিঠা হাঁহি এৰি চহৰৰ বাটে ঘাটে আজি পথাৰে মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া এয়া চক মাংস নুজুৰি পিনে এই কাঁহী চেলেকি আছে লাষ্টত তো হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে দেখিলে মই পিকনিক চিকনিক খাই আহিলোঁ আজি হ'ল আপোনাৰ 2-3 দিন পাৰে হ'ল পিকনিক মাঘ বিহু তো গা বেয়া আছিলে জ্বৰ হৈ আছিলে সেইকাৰণে ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ সেইকাৰণে এণ্ডিঙো কৰা নাছিলোঁ তো এই ভিডিঅ'টো ইয়াতে সামৰোঁ যদি চাই ভাল লাগিলে প্লিজ লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব